মাহী ছোৱালী ভণ্টিৰ বিয়া, সেইকাৰণে আজি সকলোৱে মিলি আমি কামত লাগি আছোঁ। কাৰণ ডেক'ৰেশ্যন বাবে বেলুন লাগিব, সেইকাৰণে আমি বেলুন ফুলাই আছোঁ। এয়া মোৰ সৰু দাদা আৰু এইফালে আহিলোঁ খকুৰী দুজনী দেখিছেনে, একদম পূৰা ভাত খোৱাত লাগি আছে। এইফালে মোৰ সৰু মাহী আৰু এয়া মা কইনাৰ মাক, এজনী কইনা আৰু সেইজনী কইনাৰ ভনীয়েক। এইফালে সকলোবোৰ লগ লাগি আজি পূৰা হুলস্থুল কৰি বহি আছে। এইফালে আমাৰ আগফালে ৰভা ৰেডি হৈ গ'ল আৰু এতিয়া আমি ভাত পানী খাই মই লাগিছোঁ আকৌ বেলুন ফুলোৱাত, কিয়নো মানে বেলুনটো লাগিব বহুত, সেইবাবে এইখিনি বেলুন ফুলাই লৈছোঁ। এইফালে সকলো শুই গ'ল দেখিছেনে ৰাইজ, মই হ'লে টোপনি অহা নাই। ৰাতি কেতিয়াবাই লাগিছে, বাজিছে 12:30 আৰু এয়া এইফালে মোৰ টোপনি অলপ ধৰিব লৈছে। এতিয়ালৈ শুইছোঁ, আকৌ পিছদিনা ৰাতিপুৱা এয়া দেখিছেনে। আজি মানে চবেই বহি অকণমান ৰাতিপুৱা টোপৰ এনেকৈ কটালোঁ। পিছত মই ছোৱালীজনী মেহেন্দি লগাই দিলোঁ, কিয়নো মেহেন্দি মানে লগাবলৈ মানুহ নাহিলে, সেইকাৰণে মই যেনে তেনে আঁকি দিলোঁ। আৰু কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট এটা কৰি জনাব। এইফালে মই ৰেডি হৈ গ'লোঁ বিয়াৰ কাৰণে, আৰু এইফালে মানুহ এজন দুজনকৈ আহিবলৈ ধৰিছে। আৰু এইফালে বিয়া প্ৰথমতে আৰম্ভ হৈ গ'ল, শেষত এতিয়া মাকে কইনা কোলা লওঁতে যিহেতু এইটো মানে কিবা কৰে এনেকৈ, আপোনালোকৰ ফালে বাৰু এনেকুৱা নিয়ম আছেনে? আমাৰ ফালে আকৌ আছে দেই, অলপত ধেমালি কৰে, কিন্তু এইটো চবৰে ক্ষেত্ৰতে কৰে, মানে মই দেখিছোঁ প্ৰায় এইবোৰ জেগাতে ভালো লাগে। সেইকাৰণে অকণমান সাঁচি থ'লোঁ, আপোনালোকৰ মৰম অকণমান দিব, যাতে মই চেনেলটো অলপ ছাবস্ক্ৰাইবো কৰি দিব, যাতে আৰু অলপ মই আগবাঢ়ি যাব পাৰোঁ। এইফালে বিয়াত অকণমান হেৰিবোৰ তুলি থ'লোঁ। আৰু এইজনী মোৰ মাহী, এইফালে মা, আমাৰ পৰিয়ালটো আহিছিলে, মামা মামী মহা চববোৰ গোট খোৱাৰ কাৰণে মই সকলোতে ভিডিঅ' এটা তুলি দিছোঁ। এইফালে আকৌ ৰসগোল্লালৈ দুজনী থোনা আজোৰা চলি আছে দেখিছেনে। ৰুটি চব্জি খুৱাইছিলে বিয়াত, সেইকাৰণে আপোন মানুহবোৰ লগ পালে যে এৰি দিব মনে নাই, কিন্তু কি হ'ব, সকলোৱে নিজৰ নিজৰ দায়িত্বৰ কাৰণে ভাগ ভাগ হৈয়ে যাব লাগে। এতিয়ালৈ বাই বাই, আকৌ লগ পাম নেক্সট ব্লগত।